হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু BBK ব্লগছ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এণ্ড হেপ্পী ভোগালী বিহু। তো আজি মানে যোৱা দুদিন আপোনালোকক যি দুটা ভিডিঅ'ত আপোনালোকক আমি মেজি বনোৱা দেখাইছিলোঁ, তো সেই মেজিটোৰ আজি তাৰমানে আমাৰ জ্বলোৱা যাব মেজিটো। গতিকে আজি এতিয়া আমি একদম ৰাতিপুৱাই সোনকালে গা চা ধুই ৰেডি হৈছোঁ। এইটো আমি খেৰৰ বনাই লৈছোঁ। এইটো একচুৱেলি আমাৰ গাঁৱলীয়া ভাষাত উকৰা বুলি কয়। তো আমাৰ এইফালে দাদা আছে আমাৰ, আৰু এইফালে আমাৰ নিকুদা। তো গোটেইকেইটা আমি যাই আছোঁ মেজিৰ ওচৰত। এতিয়া আমি মেজি জ্বলাম আৰু আমাৰ গাঁৱৰ মানুহ গোটেইখিনি আহিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে পিছলৈকে। তো গাইজ, মেজিৰ ওচৰত যাই আছোঁ। তো মানুহ প্ৰায় আহি পাইছে আমাৰ। গাইজ জ্বলাই লওক। সন্তুষ্ট হবা কৃষ্ণ তো গাইজ, একদম মেজি জ্বলা শেষ পুৰা একদম আহি গৈছে আমাৰ এক্টৰত। এতিয়া অলপমান মানে নাম ধৰ্ম মেইন মানুহ চিফ ইঞ্জিনিয়াৰ একদম মৰিগাঁৱৰ পৰা আমাক অৰ্ডাৰ দি থকা মানুহ এইটো পুৰা একদম। আৰু এইটো আমাৰ গুৰি ধৰোতা একদম মেইন গুৰি। মোটামুটি আজি কিমান বছৰ আগৰ পৰা আমি জন্ম নহয় চুপাৰ বিগ বছ, তাৰপিছত বিগ বছ। চ' এতিয়া আমাৰ অলপমান মানে নাম ধৰ্ম কৰিবতে নাম চাম ধৰব, নাম প্ৰসংগ হ'ব। তাৰে কাৰণে যে আমি থগীত যোগাৰ আনিব যাব লাগে। তো যাই আছো। আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো হ'ব, তাতে অলপমান পিঠা লাৰু চাহ তাতে কি খাম? তাতে খাম আমি। নহয় গাইজ, খাম আমি। এই চাই গাইছে এনে যাইছে। তো লাৰু পিঠা আমি আনিম এতিয়া। লাৰু পিঠা নানো, থগীত যোগাৰ একেলগে লৈ আহিম। তাৰে আগতে আমি অলপমান লাৰু পিঠা কিবা কিবি খাই ল'ম, য'ত আনিব যাম তাৰমানে। গাইছ নুচু গাইছ চাহটো বনাই আহিব ৰ'বা চাহ। ৰ'বা খাম। চাহ দি আছে দেই। হৰিণতকৈ মানে অদ্ভুত প্ৰাণী যদি কিবা আছে ই এতিয়া কোনি এই আমাৰ অমৰজ্যোতি কলিতা ডাঙৰীয়া গাইজ, এইখিনি জেগাত আমাৰ ঠগি চগি হ'ব, পূৰা যোগাৰ কৰি আছে আৰু অলপ নাম প্ৰসংগ হ'ব। একদম মাইক চাইক আনি ৰেডি কৰি থৈ দিছে গাইজ। কল আহি আছে এবাগে। তো গাইজ, মেজিৰ ওচৰৰ পৰা ডাইৰেক্ট এতিয়া গাড়ীৰ ওপৰত মানে মেজি যি পুৱাই আহিলোঁ, নাম প্ৰসংগ হৈ গ'ল, সেইখিনি ইমান দেখুওৱা নহ'ল। এতিয়া আমি যাই আছোঁ জেগাত ফুৰিব যাই আছোঁ। তো দেখাই আছোঁ ক'ত যাম কি কৰিম সেইখিনি।
বেহাৰৰ খেতি গাইজ। তো গাইজ একচুৱেলি মই আহি আছোঁ আজি মামাহঁতৰ ঘৰত। আমাৰ মানে 9 মাইলত ঘৰ, এতিয়া মই আহিছোঁ তিনিপুখুৰী। তো এটা খুব ধুনীয়া জেগাত ৰখছোঁ আমি, এইখিনি জেগা মানে এইফালে বেহাৰৰ খেতি চেতি আছে, এইফালে বেহাৰৰ খেতি, পূৰা একদম ধুনীয়া এটা লোকেশ্যন, ভাল লাগছে আহি কিনে। তো এইখিনিত অলপ ৰখি লৈছোঁ এনেই। মানে এইটো ৰাস্তা দি আমি মোটামুটি মই 3 বছৰমান অহা নাছিলোঁ। তো ৰাস্তাটো দি আজি দলং এখন বনাই আছিল আগত, দলংখন হোৱা নাছিল কমপ্লিট, সেইকাৰণে অহা নাছিলোঁ। এতিয়া দলং কমপ্লিট হৈ গ'ল, এইটো ৰাস্তা দি আহিলোঁ, ভাল লাগছে, খুব ধুনীয়া বনাইছে। এতিয়া যাই আছোঁ মামাহঁতৰ ঘৰক লাগি, খাই দিম। এতিয়া মামাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া লাহেকৈ আমাৰ ধুনু আছে, এইটো কিবা কৈ দিয়া, হে গাইজ কৈ দিয়া, কৈ দিয়া তোমাৰ খবৰ কোৱা। হে গাইজ, তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো ক। তো গাইজ ঠিক আছে, আমি এতিয়া খানা চানা কিবা অলপমান খাই লওঁ, চাহ তাহ খাই লওঁ। তো খাই কিনে ঘৰত যাই থাকিম। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এনেই জাষ্ট চিম্পল ভিডিঅ' এটা বনালোঁ আজি মাঘ বিহু বুলি। তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আগলৈকে চাই থাকোঁ BBK ব্লগছ। থেংক ইউ, জয় অসম।